जय हिंद दोस्तों स्वागतम जानाइছোঁ मोर हनर অসম চেনেললৈ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তো বন্ধুসকল অসম পুলিচৰ এবি যিটো প্ৰথমটো ফেজত প্ৰায় 18খন জিলাৰ ইণ্টাৰভিউ চলি আহিছে আৰু আপোনালোকে নিশ্চয় গম পাইছে। সো বন্ধুসকল ইতিমধ্যে প্ৰথমটো ফেজৰ বাবে পিটি আৰু পিএছটি দুটা ইণ্টাৰভিউৰ প্ৰায় শেষ হ'বলৈ গৈ আছে আৰু মাত্ৰ দুদিনমান বাকি আছে। সো বন্ধুসকল কোনটো জিলাত কিমান কেণ্ডিডেটে ইণ্টাৰভিউত পাছ কৰিলে আৰু কিমান মাৰ্ক পাইছে আৰু কোনটো জিলাত কিমান ল'ৰা ছোৱালীক ৰিটেন টেষ্টৰ কাৰণে মাতিব আৰু কোনটো জিলাত কিমানটা পোষ্ট আছে সো মই গোটেইখিনি তথ্য আপোনালোকলৈ এইটো ভিডিঅ'ৰ যোগেদি ক'বলৈ চেষ্টা কৰিম, কাৰণ আমাৰ হাতত এখন এডভাৰটাইজমেণ্ট আহি পৰিছে। সো বন্ধুসকল অসম পুলিচৰ যিটো ৱেবছাইটত আপোনালোকে দেখিবলৈ পাব যে এইটো এডভাৰটাইজমেণ্টত সকলোখিনি কথা প্ৰকাশ পাই যায়। তো বন্ধুসকল ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ৰখা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব যাতে এনেধৰণৰ নতুন ভিডিঅ' সকলোতকৈ আগত পোৱাৰ বাবে। তো বন্ধুসকল আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল কোনটো ডিষ্ট্ৰিক্টত কিমান ল'ৰা ছোৱালী ৰিটাৰ্ণৰ এক্সামত দিবলৈ মাতিব সো মই সকলোখিনি তথ্য এইটো ভিডিঅ'লৈ আপোনালোকলৈ লৈ আহিছোঁ, কাৰণ এটা পোষ্টৰ বাবে 5জনকৈ ল'ৰা ছোৱালীক মাতিব আৰু সেই পদবিলাকৰ ভিতৰত কোন জিলাত কিমানটা পোষ্ট আছে সো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। তো বন্ধুসকল প্ৰথম ফেজৰ বাবে আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। ইয়াতে চাওক প্ৰথমটো ফেজত আপোনাৰ যিটো প্ৰথমটো ডিষ্ট্ৰিক্ট সেইটো হৈছে বিশ্বনাথ ডিষ্ট্ৰিক্ট। সো বিশ্বনাথ ডিষ্ট্ৰিক্টত ইউবিৰ বাবে পদ আছে 50টা আৰু এবিৰ বাবে আছে 89টা পদ। সো বন্ধুসকল টোটাল 139টা পদ আছে বিশ্বনাথ ডিষ্ট্ৰিক্টত। সো বন্ধুসকল ৰিটাৰ্ণ টেষ্টৰ বাবে আপোনালোকক ৰিটাৰ্ণ টেষ্টৰ বাবে মাতিব 695জন কেণ্ডিডেট। সো বন্ধুসকল তাৰপিছত আহিব চিৰাং ডিষ্ট্ৰিক্ট। সো বন্ধুসকল চিৰাং ডিষ্ট্ৰিক্টত 30টা আছে ইউবিৰ পদ আৰু এবিৰ পদ আছে 54টা। সো বন্ধুসকল টোটাল 84টা পদ আছে। তো এই 84টা পদৰ বাবে আপোনালোকক ৰিটেন টেষ্টৰ বাবে মাতিব 420জন কেণ্ডিডেটক। সো বন্ধুসকল আপোনালোকে নিশ্চয় গম পাই আছে। আৰু তাৰপাছত আহিব দৰং ডিষ্ট্ৰিক্ট। সো দৰং ডিষ্ট্ৰিক্টত ইউবিৰ পদ আছে 57টা আৰু এবিৰ পদ আছে 101টা। সো বন্ধুসকল টোটাল 158টা পদ আছে। সো বন্ধুসকল ইয়াৰ বাবে আপোনালোকক ৰিটেন টেষ্টৰ বাবে মাতিব 790 অৰ্থাৎ 790গৰাকী কেণ্ডিডেটক ৰিটেন টেষ্টৰ বাবে মাতিব। সো বন্ধুসকল নেক্সট আহিব ধেমাজি ডিষ্ট্ৰিক্ট। সো ধেমাজি ডিষ্ট্ৰিক্টত 43টা ইউবিৰ পদ আৰু 76টা এবিৰ পদ। সো বন্ধুসকল টোটাল 119টা পদ আছে। সো বন্ধুসকল 119টা পদ 595জন কেণ্ডিডেটে ইয়াতে ৰিটেন টেষ্টত বহিব লাগিব। সো বন্ধুসকল তাৰপিছত নেক্সট ডিষ্ট্ৰিক্ট হৈছে ধুবুৰী ডিষ্ট্ৰিক্টত ইউবিৰ পদ আছে 87টা আৰু এবিৰ পদ আছে 155টা। সো বন্ধুসকল ইয়াতে টোটাল পোষ্ট আছে 242টা। সো বন্ধুসকল ইয়াতে ৰিটেন টেষ্টৰ বাবে মাতিব 1210জন কেণ্ডিডেটক। সো বন্ধুসকল নেক্সট আছে হাইলাকান্দি ডিষ্ট্ৰিক্ট। সো হাইলাকান্দি ডিষ্ট্ৰিক্টত 41টা ইউবিৰ পদ আৰু এবিৰ পদ আছে 73টা। সো বন্ধুসকল টোটাল পদ আছে হাইলাকান্দি ডিষ্ট্ৰিক্টত 114 অৰ্থাৎ 114টা। সো বন্ধুসকল ইয়াৰ বাবে 570গৰাকী কেণ্ডিডেটক ৰিটেন টেষ্টৰ বাবে মাতিব। সো বন্ধুসকল নেক্সট আহিব হোজাই ডিষ্ট্ৰিক্ট ইউবিৰ বাবে পদ আছে 58টা আৰু এবিৰ বাবে আছে 103টা। সো বন্ধুসকল টোটাল হোজাই ডিষ্ট্ৰিক্টত 161টা পদ আছে। সো বন্ধুসকল ইয়াৰ বাবে আপোনালোকক ৰিটেন টেষ্টৰ বাবে মাতিব 805গৰাকী কেণ্ডিডেটক। সো বন্ধুসকল তাৰপিছত আহিব যোৰহাট ডিষ্ট্ৰিক্টত 58টা ইউবিৰ পদ, তাৰপিছত আছে এবিৰ পদ আছে 103টা। সো বন্ধুসকল টোটাল 161টা পদ আছে। সো বন্ধুসকল ইয়াৰ বাবে ৰিটেনৰ বাবে আপোনালোকক মাতিব 805গৰাকী কেণ্ডিডেটক। সো বন্ধুসকল নেক্সট আহিব আমাৰ কামৰূপ মেট্ৰ' জিলাত ইউবিৰ পদ আছে 67টা আৰু এবিৰ পদ আছে 120টা। সো বন্ধুসকল টোটাল পদ আছে 187টা। সো বন্ধুসকল ইয়াৰ বাবে ৰিটেন টেষ্টৰ আপোনালোকক কেণ্ডিডেট মাতিব 935গৰাকী। সো বন্ধুসকল তাৰপিছত নেক্সট জিলাখন আছে কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আছে ইউবিৰ পদ 41টা আৰু এবিৰ পদ আছে 74টা। সো বন্ধুসকল টোটাল 114 অৰ্থাৎ 115টা পদ আছে। সো বন্ধুসকল 115টা পদৰ বাবে আপোনালোকক ৰিটেন টেষ্টৰ বাবে মাতিব 575গৰাকী কেণ্ডিডেটক। সো বন্ধুসকল নেক্সট আছে কৰিমগঞ্জ ডিষ্ট্ৰিক্ট। সো কৰিমগঞ্জ ডিষ্ট্ৰিক্ট 77টা ইউবিৰ পদ আৰু 137টা এবিৰ পদ আছে। সো বন্ধুসকল টোটাল 214 অৰ্থাৎ 214টা পদ আছে। সো বন্ধুসকল ইয়াৰ বাবে আপোনালোকক মাতিব 1070গৰাকী কেণ্ডিডেটক। সো বন্ধুসকল ইয়াতে নেক্সট আছে আৰু মৰিগাঁও ডিষ্ট্ৰিক্ট। সো মৰিগাঁও ডিষ্ট্ৰিক্টত 60টা পদ আছে ইউবিৰ কাৰণে আৰু এবিৰ কাৰণে আছে 107টা পদ। সো বন্ধুসকল টোটাল 181টা পদ আছে। সো বন্ধুসকল ইয়াতে ৰিটেন টেষ্টৰ বাবে মাতিব 905জন কেণ্ডিডেটক। সো বন্ধুসকল ইয়াতে আপোনালোকে নিশ্চয় গম পাই আছে। আৰু তাৰপিছত আহিব নেক্সট ডিষ্ট্ৰিক্টখন
শিৱসাগৰ ডিষ্ট্ৰিক্ট। চ' শিৱসাগৰ ডিষ্ট্ৰিক্টত ইউবিৰ বাবে পদ আছে 37টা আৰু এবিৰ বাবে আছে 67টা। চ' বন্ধুসকল টোটাল পদ আছে 104টা পদ আছে। চ' বন্ধুসকল ইয়াৰ বাবে আপোনালোকক মাতিব ৰিটেন টেষ্টৰ বাবে 520 জন কেণ্ডিডেটক। চ' বন্ধুসকল নেক্সট আহিব শোণিতপুৰ ডিষ্ট্ৰিক্ট। চ' শোণিতপুৰ ডিষ্ট্ৰিক্টত 61টা আছে আমাৰ ইউবিৰ পদ আৰু এবিৰ পদ আছে 109টা। চ' বন্ধুসকল টোটাল 170টা পদ আছে। চ' বন্ধুসকল ইয়াৰ কাৰণে আপোনালোকক ৰিটেন টেষ্টৰ বাবে মাতিব 850 গৰাকী কেণ্ডিডেটক। চ' বন্ধুসকল আৰু নেক্সট আছে আপোনালোকৰ ওদালগুৰি ডিষ্ট্ৰিক্ট। চ' বন্ধুসকল ওদালগুৰি ডিষ্ট্ৰিক্টত 52টা ইউবিৰ পদ আৰু 92টা আছে এবিৰ পদ। চ' বন্ধুসকল টোটাল 140টা পদ আছে ওদালগুৰি ডিষ্ট্ৰিক্টত। চ' বন্ধুসকল ইয়াৰ বাবে আপোনালোকক ৰিটেন টেষ্টৰ বাবে মাতিব 720 গৰাকী। চ' বন্ধুসকল তাৰপিছত নেক্সট ডিষ্ট্ৰিক্টখন হৈছে চৰাইদেউ। চ' বন্ধুসকল চৰাইদেউ ডিষ্ট্ৰিক্টত 30টা আছে আমাৰ ইউবিৰ পদ আৰু এবিৰ পদ আছে 53টা। চ' বন্ধুসকল টোটাল 83টা পদ আছে। চ' বন্ধুসকল ইয়াত 83টা পদৰ বাবে ৰিটেন এক্সামত আপোনালোকক মাতিব 415 গৰাকী কেণ্ডিডেটক। চ' বন্ধুসকল তাৰপিছত আছে ডিমা হাছাও ডিষ্ট্ৰিক্ট। চ' ডিমা হাছাও ডিষ্ট্ৰিক্টত 13টা আছে ইউবিৰ পদ আৰু 24টা আছে এবিৰ পদ। চ' বন্ধুসকল টোটাল 37টা পদ আছে। চ' ইয়াতে 70টা পদৰ বাবে আপোনালোকক ৰিটেন টেষ্টৰ বাবে মাতিব 185টা কেণ্ডিডেট। চ' বন্ধুসকল তাৰপিছত নেক্সট ডিষ্ট্ৰিক্টটো হৈছে ৱেষ্ট কাৰ্বি আংলং। চ' ৱেষ্ট কাৰ্বি আংলঙত 19টা পদ আছে ইউবিৰ আৰু 33টা আছে এবিৰ। চ' বন্ধুসকল টোটাল 52টা পদ আছে। চ' বন্ধুসকল এই 52টা পদৰ বাবে আপোনালোকক মাতিব 260 গৰাকী কেণ্ডিডেটক। চ' বন্ধুসকল নিশ্চয় আপোনালোকে কোনটো ডিষ্ট্ৰিক্টত কিমানখিনি পদ আছে আৰু কিমানখিনি ৰিটেন টেষ্টৰ বাবে আপোনালোকক কেণ্ডিডেট মাতিব। চ' বন্ধুসকল গোটেইখিনি কথা আপোনালোকে নিশ্চয় গম পালে। আৰু যিসকল বন্ধুসকলে ফিজিকেলত পাছ কৰিছে চ' সেইসকল বন্ধুসকলক কৈ আছে চ' বন্ধুসকল আপোনালোকে ৰিটেন টেষ্টৰ বাবে ঘৰত ভালকৈ ষ্টাডি কৰক আৰু ভাল নাম্বাৰ কঢ়িয়াই আনিব পাৰিব। চ' বন্ধুসকল আৰু যিখিনি কেণ্ডিডেট বাকী আছে চ' আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰক আৰু ভাল নম্বৰ ফিজিকেলৰ বাবে কৰি আনিব পাৰিব। চ' বন্ধুসকল আজিৰ কাৰণে ভিডিঅ'টো আপোনালোকলৈ এইখিনি আছিল। চ' ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে প্লিজ এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। চ' বন্ধুসকল আজিৰ কাৰণে ভিডিঅ'টো এইখিনিতে আছিল আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। জয় আই অসম।